સાહેબ તમે મારી વાત સાંભળો સાહેબ. તમારા પુત્ર સુપુત્ર અહીંયા શું નામ ભાઈ તમારું? પ્રકાશ. આ પ્રકાશભાઈ અહીંયા આવ્યા છે, એમ કહે છે તમારી સાથે વાત કરવા આવ્યો છું. તો સાહેબ તમે મને એમ કહો કે ફોન ઉપર ના વાત થઈ શકે? હા, એમનો દોસ્ત હતો, એ દોસ્ત નો ફોન નંબર હતો ને સાહેબ. ઘણી વાર તો લોકો એવું કહે છે આપણા અધિકારીઓ કે ફોન ઉપર અમે વાત નહીં કરીએ. અધિકારીઓ એવું કહે છે ફોન ઉપર વાત નહીં કરીએ એમ? ઓકે સાહેબ, ઓકે હું સાહેબ કહીને બોલાવું છું. ભલે તમારા ફાધર તો હું સાહેબ જ કહીને બોલાવું છું. હા તો সাহেব કઈ વાંધો નહીં, પણ હું এম পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ. আমি যি সময়ত পুলিচক দোষাৰোপ কৰোঁ যে পুলিচে হেনো পুলিচৰ কাম ভালদৰে নকৰে, সেই সময়ত গুজৰাটৰ চুৰাট পুলিচৰ এগৰাকী মহিলা কনষ্টেবলে নিজৰ পুলিচগিৰি দেখুৱাই দিছে. চব ভাৰতবাসীয়ে তেওঁক প্ৰশংসা কৰিবলৈ বাধ্য হৈছে. ইমানে ভাইৰেল হৈ গৈছে ৰাতিটোৰ ভিতৰতে, মানে ভাবিবলগীয়া. চ' এনেকুৱানো কি কাম কৰিলে সুনীতা যাদৱ নামৰ এই মহিলা কনষ্টেবলগৰাকীয়ে, সেইখিনি কথা মই এই ভিডিঅ'ত ডিছকাছ কৰিম আপোনালোকৰ লগত. চ' আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ. 14 জুলাইত ৰাতি 11টা বজাত লকডাউনৰ সময়ছোৱাত গুজৰাট ষ্টেটৰ হেল্থ মিনিষ্টাৰ কুমাৰ কানানীৰ পুত্ৰ প্ৰকাশ কানানীয়ে ৰাতি বন্ধুৰ সৈতে মানে গাড়ী লৈ ঘূৰি আছিল. কিছুমান মানে অস্বাভাৱিক ব্যৱহাৰ, আৰু সেইখিনি জবাবদিহি কৰিছিল তাৰ কাৰণে সুনীতা যাদৱ নামৰ কনষ্টেবলগৰাকীয়ে. আৰু অকল জবাবদিহি কৰাই নহয়, তেওঁৰ দেউতাক কুমাৰ কানানীক ফোন কৰিও তেওঁ বহুতখিনি কথা কৈছিল যে চাওক, আপোনালোকৰ হেল্থ মিনিষ্টাৰৰ ফেমিলি মেম্বাৰে যদি ৰুল ফ'ল' নকৰে, হেল্থ মিনিষ্টাৰৰ ল'ৰাই যদি মানে চিনচিয়াৰ নহয়, তেনেহ'লে পাব্লিকে কি চিনচিয়াৰ হ'ব, পাব্লিকে কি ফ'ল' কৰিব এজ এ হেল্থ মিনিষ্টাৰ. আৰু অৱশেষত এৰেষ্ট কৰা হ'ল প্ৰকাশ কানানীক এৰেষ্ট কৰাৰ পিছত 24 ঘণ্টা নহওঁতে প্ৰকাশ কানানীয়ে বেল পাই গ'ল. আৰু তাৰ পিছত সুনীতা যাদৱৰ লগত কি হ'ল সেইখিনি কথা শুনক, মই কৈ আছোঁ. যে আচৰিত ধৰণে সুনীতা যাদৱক ৰেষ্টত পঠাই দিয়া হ'ল. আৰু তাৰপিছত এটা লাইভ ভিডিঅ' বনাই সুনীতা যাদৱে ক'লে নিজৰ ফেচবুক একাউণ্টত যে তেওঁ বৰ্তমান বহুত ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে, তেওঁ এৰেষ্ট কৰি পেলাই প্ৰকাশ কানানীক, কাৰণ বহুত পলিটিকেল প্ৰেছাৰ আহিছে, আৰু যাৰ কাৰণে তেওঁ ৰিজাইন দিবলৈ গৈ আছে. আৰু তেওঁ এটা কথা লগতে কৈছে যে পাৱাৰ কি বস্তু তেওঁ বুজি পাইছে, কাৰণ পাৱাৰ অবিহনে একো নাই. আৰু যাৰ কাৰণে তেওঁ আজি এনেকুৱা অৱস্থা এটা হ'ল, ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে. আচৰিত ধৰণে তেওঁক মানে ৰেষ্টত পঠাই দিলে. আৰু সেইকাৰণে তেওঁ কৈছে যে মই ৰেজিগনেশ্যন দিবলৈ গৈ আছোঁ, আৰু ভৱিষ্যতে মই IPS হোৱাৰ কাৰণে চেষ্টা কৰিম, আৰু যাতে মই নিজৰ পাৱাৰ মই দেখাব পাৰোঁ. আৰু এয়া হৈছে আমাৰ বৰ্তমান আইন ব্যৱস্থা. MLA মিনিষ্টাৰৰ কাৰণে এখন বেলেগ ৰুল বনোৱা থাকে, বেলেগ আইন এখন বনোৱা থাকে, আৰু আমাৰ পাব্লিকৰ কাৰণে এখন বেলেগ আইন বনোৱা থাকে. 48 লজ অফ পাৱাৰ লিখা ৰবাৰ্ট গ্ৰীণে হয়তো এটা লজ লিখিবলৈ পাহৰি গ'ল যে মিনিষ্টাৰৰ কাৰণে এখন বেলেগ ল' এখন বনোৱা থাকে, যিটো পাৱাৰ অফ ল' এটা বেলেগ ল' এটা বনোৱা থাকে, যিটো আমাৰ সাধাৰণ ৰাইজে আমাক ঢুকি নাপায়. তেওঁলোকৰ কাৰণে পুলিচ বাহিনী চব কিনা থাকে. আৰু এনেকুৱা নহয় যে পুলিচ বাহিনীটোক আমি যদিও দোষাৰোপ কৰোঁ, পুলিচ বাহিনীটোৰ চব পুলিচে বেয়া নহয়. তাৰে মাজত কিছুমান এনে সংখ্যক পুলিচো আছে যিসকলে ভাল কাম কৰোঁ বুলি আহে, ভাল কাম কৰিব বিচাৰে, ৰাইজৰ হেল্প কৰিব বিচাৰে, কিন্তু তাৰ পিছতো নোৱাৰে, হাত ভৰিবিলাক বন্ধা হৈ থাকে. কেতিয়াবা যদি পলিটিকেল প্ৰেছাৰ থাকে, কেতিয়াবা ওপৰ মহলৰ পৰা প্ৰেছাৰ থাকে, কিছুমান কাম মানে কৰোঁ বুলি তেওঁলোকে কৰিব নোৱাৰে. আৰু এনেকুৱা ঘটনা এয়াই প্ৰথম নহয়, সুনীতা যাদৱৰ লগতে যে হৈছে এনেকুৱা নহয়, তাৰ আগতেও বহুত এনেকুৱা পুলিচ বিষয়া বা পুলিচ কনষ্টেবলৰ লগত হৈছে যে যিয়ে ভাল কাম কৰিবলৈ যায় তাক কিবাকে নহয় কিবাকৈ ৰখাই দিয়া যায়. মন্ত্ৰী মিনিষ্টাৰে হাজাৰ দোষ নকৰক কিয়, সেইবিলাক দোষ নহয়. আৰু যদি আমাৰ সাধাৰণ ৰাইজৰ যদি কিবা এটা উজুতিও হয়, সেইটো এটা মানে দোষ হিচাপে ধৰি লোৱা যায়. মানে এখন ছেপাৰেটলি এখন মানে আইন এখন বনাই দিছে MLA মিনিষ্টাৰৰ ফেমিলি মেম্বাৰ আৰু MLA মিনিষ্টাৰৰ কাৰণে. অসমতো অনুৰূপ ঘটনা হৈ আছে, অকল গুজৰাটত নহয়, আমাৰ অসমতো এনেকুৱা ঘটনা বহুত হৈ আছে, যিবিলাক আমি দেখিও আমি নিমাত হৈ আছোঁ, আৰু তাৰ কাৰণে এইবিলাক ঘটনা বাঢ়ি গৈ আছে. চ' আপুনি এজন পুলিচ বিষয়া কেনে হোৱাটো বিচাৰে, এজন পুলিচ আপোনাৰ মনত কেনেকুৱা হোৱাটো বিচাৰে, তলত কমেণ্ট কৰি জনাব. যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু যদি চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব. আহি থকা নতুন ভিডিঅ'ত পুনৰ লগ পাম. জয় হিন্দ.